Welcome back to my YouTube channel. আপোনালোকে চাই আছে ডিব্ৰুগড় Sonowal by Biju vlog. আজি 24 জানুৱাৰী। আজি আপোনাক কি দেখাম চাই লব। 24 জানুৱাৰী আমি গৈ আছো জাসুং কৰা যেটো নেকি টুটিং মাজত চিয়াং আৰু ইটো পাৰে জিৰো ব্লেজ মানে জিডো ব্লেজ আছে আমি যাম টুটিংৰ পৰা ITBP অফিস হৈ ইন্ডিয়ান আৰ্মি টুটিং কেম্প হৈ কডাক ব্ৰিজ হৈ তো ভিডিওটো অলপ স্কিপ নকৰি ভিডিওটো চাই যাওক অসমৰ পৰা 528 কিলোমিটাৰ দূৰত থকা সুন্দৰ ঠাইবিলাক পাৰিলে আপুনি এবাৰ ভিজিট কৰিব থ্যাংক ইউ আমি চিয়াং নদী পাৰ হৈ যাব লাগিব হেংগিং ব্ৰিজ to Kodak Bridge এখন টুটিং আৰু জিৰো বস্তু যোৱাৰ পাৰ্ট পায় আপুনি Kodak Bridge এইটো ডিপুন পাহাৰ বৰফ পৰি থকা পাহাৰটো ডিপুন পাহাৰ কয় তাত চিকাৰ কৰিবলৈ যায় ইয়াৰ পৰা আৰু সুন্দৰ ভিডিঅ' আহিব ইয়াৰ পিছত নেক্সট ভিডিঅ' টুটিঙৰ গম্ফা দেখাম আৰু মানে বৰ্ডাৰ সাইডে যাম চাগে অলপ বৰ্ডাৰ একেবাৰে বৰ্ডাৰ নাপামগৈ তথাপিতো দেখামগৈ এইটো কোডাক ব্ৰিজ হয় চাই লওক কোডাক ব্ৰিজ লুক এট দিছ ভেৰি বিউটিফুল
তো জাচুংগড়াত গৈ আছোঁ খোজকাঢ়ি আহিব লাগিব অলপ ৰাস্তাটো ভাল নহয় মানে ৰাস্তা নাই মানে কিবা এনেকৈ খোজকাঢ়ি যাব পাৰি সেইকাৰণে খোজকাঢ়ি আহি আছোঁ এতিয়া হাবি মাজে মাজে জাচুংগড়া এটা কাহিনী আছে তাৰ কাহিনীৰ বিষয়ে মই ভালকৈ নাজানো মই সুধি পেলাই আপোনালোকক জনাম বাৰু পিছত কাৰোবাতে জনাই পেলাই ক'ম তো এতিয়া বলক জাচুংগড়া চাওঁগৈ চটি হাই বলো তো পালোহি জাচুংগড়া এইটো চাওক তো দাদাজনক জাচুংগড়াৰ বিষয়ে মানে অলপ সুধিম এতিয়া দাদা হিন্দীত ক'ব বাৰু হিন্দীতে तो दादा बोलिए जाचुंगढ़ा के बारे में कैसे हुआ कि जो इसका एक कहानी है पहले जो है ना हाँ जो तिब्बत से लामा आया हुआ है तो इसका चाचुंग मतलब बोले से जहाँ एक चाचुंग बोले एक खास चिड़िया का नाम से जाते थे ना चाचुंग बोले यहाँ एक फोटो में भी है उसको चाचुंग बोलते थे ना जो ये चाचुंग जो पहले जाना में दादाजी लोग बोलते जो हम लोग एक एनिवर्सरी होते भगवान को उस समय में वो चिल्लाता था जो अपना टाइम में बहुत बड़ा था बोले पहले तो फिलहाल अभी 21 सेंचुरी हो गया बहुत ये हो गया था ना उसको अभी क्या बोलेंगे पहले बहुत बड़ा था জাচুংগড়াৰ বিষয়ে আপুনি এক্সট্ৰা এটা ভিডিঅ' পাব এই দাদাজনে কোৱা মই ভিডিঅ' সম্পূৰ্ণ দি দিম আপোনাক এইটো ভিডিঅ'ত যদি দি দিয়া হয় মানে সম্পূৰ্ণ ভিডিঅ' তেতিয়া বহুত দীঘলীয়া হ'বগৈ সেইকাৰণে আপুনি এক্সট্ৰা ভিডিঅ' পাব সেই তাতে ইয়াৰ বিষয়ে জাচুংগড়াৰ বিষয়ে ভালকৈ জানিব জাচুংগড়াত তলত নদীখন আছে ধুনীয়া টিয়াঙত গৈ আছে এখন নদীখন জাচুংগড়া চাই আহি আমি চিয়াঙৰ ওপৰত এখন হেংগিং ব্ৰিজ আছে সেই হেংগিং ব্ৰিজখন চালোঁ হেংগিং ব্ৰিজখন জিৰ' টু টুটিং ব্লেজ আছে টুটিং এয়াৰফিল্ডলৈ চাওকচোন এবাৰ সুন্দৰ দৃশ্য তো মন্দিৰৰ এইফালে গৈ আহিলোঁ এতিয়া তলত হেংগিং ব্ৰিজটো আছে তো এতিয়া হেংগিং ব্ৰিজ চাব গৈছোঁ এখন ডাঙৰ নদীৰ ওপৰত হেংগিং ব্ৰিজ আছে যিখন নেকি চিয়াঙৰ ওপৰত হেংগিং ব্ৰিজ আগতে সেই কোৰাক ব্ৰিজ নাথাকোঁতে এইফালেদি অহা যোৱা কৰিছিলে জিৰ' বস্তি মানুহবিলাকে তো আজি চামগৈ বলক আমি সিটো ছাইডৰ পৰা আহিব লাগিছিলে যেনিবা আজি এইফালৰ পৰা দেখাইছোঁ খালি জিৰ' বস্তিৰ পৰা এইফালে এয়াৰফিল্ডৰ কিনাৰৰ পৰা লাগি আছে হেংগিং ব্ৰিজখন চটি কেনেকুৱা লাগিছে बोलो ना क्या आसामीस में लंबे से टाइम हाँ मतलब कैसा लग रहा है अच्छा लग रहा है ओ हल्दानो बोदा
hanging bridge. Betty. Golu molo Betty. Kami sabi nila. Looking up that big thing. Siang. আপুনি যদি ইয়াত ফিচিং কৰে বা কিবা হি কৰি মানে পাৰ্মিট নলোৱাকৈ যদি হি কৰে ন তেতিয়া মানে জিৰ' বস্তিৰ ফালৰ পৰা মানে ইয়াত এই হেংগিং ব্ৰিজৰ ওচৰতে এখন নটিচ দিয়া আছে আপুনি নটিচখন চাই লওক তাৰপিছত যদি ফিচিং কৰে কিবা কৰে জৰিমনা ভৰিব পাৰে সেইকাৰণে আগতীয়াকৈ চাই ল'ব এবাৰ এইবিলাক আখৰবিলাক অলপ লুকুৱাই গৈছে ঘূৰি আহোঁতে ইণ্ডিয়ান আৰ্মি চফ টুটিং গামবুট এযোৰ কিনি আনিলোঁ ভিডিঅ' কৰিব নোৱাৰিলোঁ তাত আৰ্মি কেম্পত ভিডিঅ' কৰিবলৈ মানা আছে তো ভিডিঅ'টো চাই কেনে পালে জনাব লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু মই কমেণ্ট বক্সত ৱেইট কৰিম তো আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ নেক্সট ভিডিঅ'ত লগ পাম জয় অসম